মাজবাট বাকী ৰাইজে মোক যথেষ্ট মৰম দিছে, আশীৰ্বাদ দিছে। অকল এইবাৰ দিছে বুলি নহয়, 2016 চনৰ পৰাই দি আছে। আৰু মাজবাট সমষ্টি ৰাইজে মোৰ ওপৰত যথেষ্ট আশাও আছে। তো ৰাইজৰ যিখিনি আশা আকাংক্ষা এইখিনি মই কামৰ দ্বাৰা তেখেতসকলক মই ঘূৰাই দিম। কিন্তু আপাতত মই এতিয়া কি দিম? ৰাইজে যিহেতু এইবাৰ মোক বিপুল ভোটত জিকালে, তাৰ কাৰণে ৰাইজক আজি মই মাতিছোঁ, তেওঁলোকক মাত্ৰ মোৰ ভাষাৰে ধন্যবাদ যাচিবৰ কাৰণে। তাৰ কাৰণে এই অনুষ্ঠানটো লোৱা হৈছে। আজি আহি আছে আৰু বহুত মানুহ আহিব। তো যিয়ে নহওক আমাৰ প্ৰগ্ৰাম সফল হওক, মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বাকী বিশেষ ক'বলগীয়া নাই। অনাগত দিনত ৰাইজে যি ধৰণে মোক মৰম আশীৰ্বাদ দিছে এইটো মই মনত ৰাখিম আৰু এইটো মই কামৰ দ্বাৰা ৰাইজে মোক যি দিছে এইটো মই ঘূৰাই দিবলৈ সদায় চেষ্টা কৰি যাম। হয়, মাজবাটবাসীৰ কাৰণে যথেষ্ট সপোন আছে। তো এতিয়া চব কোৱাটো ঠিক নহয়, কম কৈ পেলাই বেছি কাম কৰাটো ভাল। তাৰ কাৰণে দেখি যাব আপোনালোকে, যি পাৰোঁ কাম কৰি যাই থাকিম। বিশেষ কৰি স্বাস্থ্য শিক্ষাত মই প্ৰথমে কাম কৰিব হাতত ল'ম। খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ তেনেকুৱা বিভিন্ন সমস্যা আছে, মই কৰি যাম। প্ৰথম 6 মাহতো মই বিভাগৰ মেইনলি কাম কৰিব লাগিব। বিভাগতো এটা চেলেঞ্জ আহিছে, যিহেতু এতিয়া ইন্ধনৰ অভাৱ, এতিয়া EVৰ ওপৰত নিৰ্ভৰ কৰা হৈছে। EV ভেহিকেলৰ সংখ্যা আমাৰ ইমান যথেষ্ট নহয়, পৰ্যাপ্ত নহয়। তাৰ কাৰণে EVৰ ওপৰত যদি নিৰ্ভৰ কৰিব লাগে, আমাৰ EVৰ পৰিমাণটো বৃদ্ধি হ'ব লাগিব। এইটো এটা চেলেঞ্জিঙৰ কাম। এইখিনি মই আমাৰ যিহেতু আমাৰ চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, তেখেতৰ লগত কথা পাতি মেলি কিদৰে আগুৱাই যাব পাৰোঁ, ঠিক তেনেকুৱা ধৰণে আগুৱাই যাম। নাই, এইটোতো সঁচাকৈ মোৰ কাৰণে খুব সৌভাগ্যৰ বিষয়। এটা ঐতিহাসিক অনুষ্ঠানত আৰু অকল 4জন মন্ত্ৰীৰ তালিকাত যে মোৰ নামো আছে, এইটো আৰু মই ভাষাৰে মোৰ ভাল পোৱাটো মই শেষ কৰিব নোৱাৰিম। আৰু এই সভাখনত মই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মই আশীৰ্বাদো পাইছোঁ। মানে মনত অত্যন্ত আনন্দ আছে।